ফেমিলি চাৰ্কুলৰ মাজত হ'ব পাৰে, তোমালোকে য'ত পঢ়ি আছা স্কুল কলেজত এটা এলুমিনি নেটৱৰ্ক হ'ব পাৰে। এই নেটৱৰ্কবিলাকে বহু ক্ষেত্ৰত সহায় কৰে। এতিয়া তোমালোকে যদি তেজপুৰ ইউনিভাৰ্চিটি যাব বিচাৰিছা, তোমালোকক সহজতে গেটত যাব নিব, কাউত যোৱা কি কয় ঢেৰ কুৱেশ্যন কৰিব। তোমালোকে যদি কোৱা যদি চন্দন কুমাৰ শৰ্মা ছাৰক লগ কৰিব আহিছোঁ, আমাৰ ডিব্ৰুগড়ত গৈছিলে, তেতিয়াহ'লে তোমাক যোৱা আমাক সহজতে দিব। গতিকে সেই বস্তুখিনি নেটৱৰ্কে তোমালোকক সহায় কৰিব। নহ'লে তুমি ক'ৰবাত গৈ আছা, ঘূৰাই পঠাই আছে, তুমি যদি কাৰোবাৰ ৰেফাৰেঞ্চটো দিয়া, এই ৰেফাৰেঞ্চটোৱে বহু ক্ষেত্ৰত সহায় হয়। গতিকে যিমান পাৰো তোমালোকে এই ৰেফাৰেঞ্চবিলাক ল'বলৈ চেষ্টা কৰে, য'তে যেনেকৈ সুবিধা হয়। ফোন নম্বৰটো লিখি লোৱা, আৰু লিখাৰ আগতে কিন্তু নামটো লিখি ল'বা। বহুতে মোক ফোন কৰে, নামটো ছেভ নকৰে। তাৰমানে এই নামটো ছেভ কৰা আছিলে 4 বছৰ আগতে, 5 বছৰ আগতে। কি নাম কাক কৈছা মনত নাই, এনেকৈ পেপাৰত পাইছিলোঁ, মেগাজিনত পাইছিলোঁ, গতিকে ফোনটো লগাইছোঁ এই পঢ়া শুনাৰ বিষয়ে কিবা কয় বুলি। গতিকে নামটো লিখি ল'বা, বুলজিৎ বুঢ়াগোহাঁই মোৰ নামটো। বৰগোহাঁই নহয় দেই, বুঢ়াগোহাঁই। উপাধিটো অন্তত ভাল হ'লে ভাল লাগে হা, নিজৰ মানে বহুতে হোমেন বৰগোহাঁইৰ কাৰণে চব বৰগোহাঁই কৰি দিয়ে মানে। এতিয়া পেপাৰত কাইলৈ বৰগোহাঁই বুলি আহিব, মই জানো। তাৰমানে বুঢ়াগোহাঁইটো নাহে, তাৰমানে বৰগোহাঁই বুলি বা কিবা চেঞ্জ কৰি পেলাই দিব। বুলজিৎ বুঢ়াগোহাঁই 94351 8860 943518860। এইটো শনিবাৰে গধূলি 6টা পৰা 9টাৰ ভিতৰত। সেই 3 ঘণ্টা তোমালোকে যি মন যায় মানে তোমালোকে ভবা নাই, পঢ়াৰ লগত সংগতি থকা বা কিবা কিনা। আৰু এটা কথা কৈ দিওঁ, মই কিন্তু কোনো চাকৰি দিয়া মানুহ নহয় দেই। বহুতে ফোন কৰি পেলাই কয় যে মোক চাকৰি লাগিছিলে, কি মানে দিব পাৰিব নেকি? মই চাকৰি দিয়া মানুহ নহয়, আৰু মই কোনো স্কুল কলেজ ইউনিভাৰ্চিটি চাৰ্টিফিকেট দিয়া মানুহ নহয় যে এইখন বেষ্ট, এইখনতে ভাল, এইখনত পঢ়িব লাগে, সেইবিলাক কৰা মানুহ নহয় মই। বুজিছেনে? বহুতে সোধে মোক যে মই ইঞ্জিনিয়াৰিং পঢ়িব বিচাৰোঁ, কোনখন কোচিং ইনষ্টিটিউটত কৰিলে মানে মই ইঞ্জিনিয়াৰিঙত ছিট পাম, ক'ত কোচিং কৰিলে মেডিকেলত ছিট পাম। মই সেইবিলাক চাৰ্টিফিকেট দিয়া মানুহ নহয়, আৰু কলেজ ইউনিভাৰ্চিটি চাৰ্টিফাই কৰা মানুহ নহয় মই যে এইখন বেষ্ট কলেজ। কালি মোক এজনে হোৱাটছএপত সুধিছে এটা কোৰ্চৰ বিষয়ে যে আপুনি বেষ্ট কেইখনমান গভৰ্ণমেণ্ট কলেজৰ নাম কওক মোক, মানে মোৰ ছোৱালীজনী পঢ়িবৰ কাৰণে। তেতিয়া ক'লে মই লিখিছোঁ দুখিত, মই এনেকুৱা কোনো লিষ্ট দিব নোৱাৰোঁ, তালিকা দিয়ে। চোৱা, যিকোনো পাঠ্যক্ৰমত নামভৰ্তি কৰাৰ আগতে আমি কিছুমান কথা মন কৰিব লাগিব। কোনোবাই যদি চাপ'জ কাৰিকৰী শিক্ষাতে নামভৰ্তি কৰিব বিচাৰিছে, টেকনিকেল, প্ৰথম কথাটো হ'ল প্ৰতিটো পাঠ্যক্ৰমে ৰিকগনাইজ এটা অথৰিটি আছে। টেকনিকেল হ'লে মানে অল ইণ্ডিয়া কাউন্সিল ফৰ টেকনিকেল এডুকেশ্যন, AICT সেই পাঠ্যক্ৰমটো এপ্ৰুভ কৰা হয়নে নহয়। MBBS হ'লে মেডিকেল কাউন্সিল অফ ইণ্ডিয়া এপ্ৰুভ কৰা হয়নে নহয়। আৰ্কিটেকচাৰ হ'লে আৰ্কিটেকচাৰ কাউন্সিল অফ ইণ্ডিয়া এপ্ৰুভ কৰা হয়নে নহয়। নাৰ্ছিং হ'লে নাৰ্ছিং কাউন্সিল অফ ইণ্ডিয়া বা আছাম নাৰ্ছিং কাউন্সিলে এপ্ৰুভ কৰা হয়নে। কোনোবাই নৰ্মেল ডিগ্ৰী পঢ়িব বিচাৰিছে, UGC এপ্ৰুভ কৰা হয়নে নহয়। যদি এপ্ৰুভ কৰা নহয়, ল' পঢ়িব বিচাৰে, বাৰ কাউন্সিল অফ ইণ্ডিয়া এপ্ৰুভ কৰা হয়নে নহয়। প্ৰতিটো পাঠ্যক্ৰমতে যদি এপ্ৰুভ কৰা নহয়, তেতিয়াহ'লে ভৱিষ্যতে তোমালোকে কোনো চৰকাৰী চাকৰিৰ কাৰণে এপ্লাই কৰিব নোৱাৰিবা। সেই পাঠ্যক্ৰমবিলাক নামভৰ্তি যদি এপ্ৰুভ। তাৰ লগতে সেই পাঠ্যক্ৰমটো কোনোবা এখন ইউনিভাৰ্চিটিৰ আণ্ডাৰত এফিলিয়েটেড হৈ আছেনে নাই, যিটো ডিগ্ৰীটোতো পাঠ্যক্ৰমৰ ডিগ্ৰীটো দিব এখন ইউনিভাৰ্চিটিয়ে, আৰু ৰিকগনাইজ অথৰিটিটোৱে সেই পাঠ্যক্ৰমটো এলাউ কৰিব পঢ়িবৰ কাৰণে, বা ইনফ্ৰাষ্ট্ৰাকচাৰ আছে নাই, চিলেবাছ ঠিকে আছে নাই, লেবৰেটৰী আছে নাই। গতিকে সেইখিনি কথা মন কৰিব লাগিব। তাৰ লগতে সেই শিক্ষানুষ্ঠানখনত পঢ়াৰ পৰিৱেশ কেনেকুৱা, শিক্ষক শিক্ষয়িত্ৰী কেনেকুৱা, লাইব্ৰেৰী ফেচিলিটি কেনেকুৱা, আজিকালিতো ইণ্টাৰনেট লাগিবই সকলোৱে, ইণ্টাৰনেট সুবিধা আছে নাই, হোষ্টেলৰ ফেচিলিটি কেনেকুৱা, তাত পঢ়া শুনা কৰাৰ পিছত ছাত্ৰ ছাত্ৰীলে কেনেকুৱা উচ্চ শিক্ষা গ্ৰহণ কৰিছে নে, সংস্থাপিত হৈছে নাই, এনেকুৱাখিনি তোমালোকে প্ৰত্যেকে নিজে নিজেতো এনালিচিছ কৰিব লাগিব। সেইটো কোনো কৈ দিব নোৱাৰে। তাৰমানে আজিকালি ইণ্টাৰনেটত ৱেবছাইটত বহুত ধুনীয়া ধুনীয়া কথা লিখে, কিন্তু আচলতে দেখিবা যে এই ঘৰটোৰ নিচিনাই হয়তো বেংগলোৰ পুনেত এখন কলেজ আছে, এই ঘৰটোৰ নিচিনা, ঘৰটোত একদম ধুনীয়া আছে ইণ্টাৰনেটত। গতিকে ইণ্টাৰনেটত চাই পেলাই ভুল নাযাবা। মাৰ্কশ্বিট দেখাব নালাগে। গুৱাহাটী এতিয়া কেইদিনমানৰ পিছৰ পৰা আছাম ট্ৰিবিউনৰ ফ্ৰণ্ট পেজত ওলাব, গুৱাহাটীত হোটেলৰ ৰুমত যাব লাগে, বুকিং, কি পঢ়িব বিচৰা, ল', MBBS, ইঞ্জিনিয়াৰিং, একো নাই, মাৰ্কশ্বিট নাচাই গৈ দেখিবা যে এটা ঘৰ আছে, তাত একো নাই না। গতিকে বহুতে পিছততো ক'বতো নোৱাৰে, মাটি বাৰী বিক্ৰী কৰি গৈ পঢ়িব গ'ল। এতিয়া কি কৰিব, নেক্সট আৰু যিমানে ল'ৰা নিব সিমানে কমিশ্যন বেছিছত হয়। প্ৰত্যেকৰ ঘৰ ডিষ্ট্ৰিক্টতে আছে এনেকুৱা ল'ৰা ছোৱালী, মানে চাকৰি কৰিব, চাকৰি কৰোঁতে পঢ়োঁতে যিমান পইচা দিছিলে, চাকৰি কৰোঁতে একে ঘৰৰ পৰা পইচা পঠাই থাকে। গতিকে এইবিলাক কথা মানে যিটো কথা মানে মই এইবিলাক ফোন কৰি মোক কৈছে, মানে মাক দেউতাকে কান্দি কান্দিও কিছুমানে কৈছে যে এইটো কথা আমি এইটো গম পোৱা নাছিলোঁ। সেইটোতো আপোনালোকে অলপ কাৰোবাক সুধিব লাগিব ক'ৰবাত নামভৰ্তি কৰাৰ আগতে। আৰু প্ৰত্যেকখন শিক্ষানুষ্ঠানে যে সকলো বিষয়ত যে এক্সপাৰ্ট হ'ব এইটো কথা নহয়। পাৰ্টিকুলাৰ ইউনিভাৰ্চিটি বা কলেজবোৰত কোনোবা এটা ছাবজেক্টত ভাল হ'ব পাৰে, কোনোবা এটা ছাবজেক্টত বেয়া হয়। গতিকে এইখিনি জনা শুনা মানুহৰ পৰা আলোচনা কৰি ল'ব লাগিব। তাৰমানে মই বাৰে বাৰে কৈ আছোঁ, আমি প্ৰথমতে কোনো জানি নাহোঁ। আৰু যে এতিয়া মই এতিয়া যে এই এনেকুৱা ধৰণৰ কথা ক'বলৈ কি কাৰণে আহিলোঁ সেইটো কথা কৈ লওঁ। মই যে এইবিলাকত যে কিয় ইণ্টাৰেষ্টেড হ'লোঁ, মই যেতিয়া ইঞ্জিনিয়াৰিং পঢ়িব গৈছিলোঁ তেতিয়া মই ভাবিছিলোঁ যে BE বা BTechতে শেষ বুলি ভাবিছিলোঁ।
কৈছিলে ইঞ্জিনিয়াৰিং হৈ গ'ল আৰু নাই। তেতিয়া সেইখিনি সময়তে তেজপুৰ ইউনিভাৰ্চিটিত এমটেক কোৰ্চবিলাকো আৰম্ভ হৈছিলে, নতুনকৈ তেজপুৰ হৈছে। তেতিয়া মই বেলেগ লগৰ ল'ৰাখিনি দিওঁতে ময়ো ফৰ্ম ফিল আপ কৰিলোঁ। যেতিয়া দেখিলোঁ মাষ্টাৰ ডিগ্ৰী ইঞ্জিনিয়াৰিঙতো পঢ়িব পাৰি, আৰু ইঞ্জিনিয়াৰিঙত মাষ্টাৰ ডিগ্ৰী পঢ়োঁতে গম পালোঁ যে তাত PhDও আছে। মই জনা নাছিলোঁ এইবিলাক কথা, মানে যিহেতু তেতিয়া ইণ্টাৰনেটৰ সুবিধা নাছিলে বা পেপাৰ পত্ৰ ইমান তেতিয়া প্ৰচলন নাছিলে, পেপাৰবিলাকো ইমান নাছিলে। আৰু যেতিয়া তেজপুৰৰ পৰা যেতিয়া মই গুৱাহাটী IIT লৈ গ'লোঁ, তেতিয়া দেখিলোঁ IIT মানে মই ভাবিছিলোঁ যে ইণ্ডিয়ান ইনষ্টিটিউট অফ টেকন'লজি, তাত অকল ইঞ্জিনিয়াৰিঙৰ পাঠ্যক্ৰম আছে বুলি। তাতো MSc ফিজিক্সত আছে, মেথমেটিক্সত আছে, কেমেষ্ট্ৰিত আছে, আৰু এটা ছাবজেক্ট আছে এই কি MA ইন ডেভেলপমেণ্ট ষ্টাডিজ, এনি গ্ৰেজুৱেটে পঢ়িব পাৰে। তাৰপিছত আছে যিকোনো পাঠ্যক্ৰমতে PhD কৰিব পাৰে, আৰ্ট চায়েন্স কমাৰ্চ বুলি কথা নাই। তাৰপিছত দেখিলোঁ যে তাত আমাৰ অসমৰ ছাত্ৰ ছাত্ৰীৰ সংখ্যা একদম কম। কেনেকৈ গম পালোঁ, আমি কেনেকৈ গম পাম কম বুলি? তেতিয়া আমি এটা উপায় উলিয়ালোঁ যে আমি অসমৰ ল'ৰা ছোৱালী কিমান আছে আমি কেনেকৈ জানিম। তেতিয়া আমি এটা বহাগ বিহুৰ আগতে এটা প্ৰগ্ৰেম আৰম্ভ কৰিছিলোঁ, বহাগৰ দুৱাৰদলিত। আমি হোষ্টেলে গৈ পেলাই চালোঁ যে কিমান ল'ৰা ছোৱালী আছে, পইচা তুলি। তেতিয়া গম পালোঁ যে আমাৰ ল'ৰা বহুত কম। তেতিয়াৰ পৰাই মই, এইটো 2005ৰ কথা, তেতিয়াৰ পৰাই মই ওচৰে পাঁজৰ স্কুল কলেজবিলাকত যোৱা আৰম্ভ কৰিলোঁ, যাতে IITত পঢ়িবৰ কাৰণে অকল ইঞ্জিনিয়াৰিঙে নহয়, মাষ্টাৰ ডিগ্ৰী কোৰ্চ আছে, তাৰপিছত MA ইন ডেভেলপমেণ্ট ষ্টাডি আছে। তাৰপিছৰ পৰাই মই 2005ৰ পৰাই পেপাৰে পত্ৰই লিখা আৰম্ভ কৰিলোঁ, এনেকৈ ফোনৰ যোগেদি। তেতিয়াৰ পৰাই মই এই এনেদৰে যে ফোন যে কৰোঁ নহয়, তেতিয়া মোক এজন মানুহে ফোন কৰিছে, আপুনি তেজপুৰ ইউনিভাৰ্চিটি, চেণ্ট্ৰেল ইউনিভাৰ্চিটিৰ পৰা, অসমত দুখন চেণ্ট্ৰেল ইউনিভাৰ্চিটি আছে, তেজপুৰ ইউনিভাৰ্চিটি আৰু আছাম ইউনিভাৰ্চিটি শিলচৰ। আছাম ইউনিভাৰ্চিটি কেম্পাছ এটা ডিপুত আছে, আৰু IIT এখন আছে, NIT আছে, সেইখন চেণ্ট্ৰেল ইনষ্টিটিউট কথা হয়, চেণ্ট্ৰেল লেভেলত। আৰু যেতিয়া ফোন কৰি সুধিলে, কথাখিনি সোধাৰ পিছত কৈছে মোক, আপুনি তেজপুৰ ইউনিভাৰ্চিটিৰ পৰা কৰিলে MTech, IIT পৰা PhD কৰিলে, এতিয়া কৰি পেলাই আপুনি দেখোন এখন প্ৰাইভেট কলেজত চাকৰি কৰি আছে, আপোনাৰ কেৰিয়াৰতে দেখোন ভাল নহয়, আপুনি যে বেলেগক কেৰিয়াৰ পৰামৰ্শ দি দিয়ে, পঢ়া শুনাৰ পৰামৰ্শ। মানুহজন জানো, মানুহজনে মোক ভালদৰে জানে। তেতিয়া মই প্ৰশ্নটো কি উত্তৰ দিলোঁ তোমালোকে শুনা। এতিয়া আমাৰ সকলোৱে নিজৰ নিজৰ কিছুমান ইণ্টাৰেষ্ট বা হবি আছে। কোনোবাই খেলি ভাল পায়, কোনোবাই নাচি ভাল পায়, কোনোবাই গান গাই ভাল পায়, কোনোবাই কথা কৈ ভাল পায়, কোনোবাই ফুৰি ভাল পায়, কোনোবাই ফটো উঠাই ভাল পায়, কোনোবাই মাইমছ কৰি ভাল পায়, বিভিন্ন ধৰণে। কিন্তু সকলোৱে এতিয়া মোৰ হ'ল, যেতিয়া মই এইটো ইণ্টাৰেষ্ট, যেতিয়া মই ক'লোঁ যে হয়, মই অসমৰ বাহিৰত গৈ পেলাই ইয়াতকৈ 5 গুণ 10 গুণ পইচা বেছি পাব পাৰোঁ, কিন্তু ইয়াত যেতিয়া মই মেণ্টেল ছেটিছফেকশ্যন পাইছোঁ, মই সেইটো গৈ নহয়। মই অসমৰ বাহিৰত যাম, হয়, ৰাতিপুৱা 5টা বজাত ওলাই যাম, গৈ পেলাই মই 10টাত আহিব লাগিব। আৰু এইটো মই কি ভিত্তিত কৈছোঁ শুনিবা কথাখিনি, মানে যিহেতু মই যোৰহাট ইঞ্জিনিয়াৰিং কলেজ, তেজপুৰ ইউনিভাৰ্চিটি, মই কৈছোঁ IIT, এতিয়া মোৰ লগত পঢ়া শুনা ল'ৰা ছোৱালী মানে পৃথিৱীৰ বিভিন্ন প্ৰান্তত আছে, আমেৰিকাই কোৱা, লণ্ডনে কোৱা। এতিয়া মই নেটৱৰ্কৰ কথা নক'লোঁ যে মোৰ নেটৱৰ্কটো এটা বহুত ডাঙৰ ষ্ট্ৰং নেটৱৰ্ক, মানে যিহেতু মই তেজপুৰ ইউনিভাৰ্চিটি পাইছোঁ, IIT পাইছোঁ, তাৰপিছত যোৰহাট ইঞ্জিনিয়াৰিং কলেজ পাইছোঁ, এইফালে প্ৰাইভেট কলেজ, মই সকলোতে প্ৰাইভেট, গভৰ্ণমেণ্ট, চেণ্ট্ৰেল চবতে লগত জড়িত হৈ আছোঁ। আৰু এটা কিছুমান গ্ৰুপ আছে অসমীয়া মানুহ বাহিৰত থকা, নৰ্থ ইষ্ট ইয়াহু গ্ৰুপ, ফ্ৰেণ্ডছ অফ আছাম, আছাম নেট, এনেকুৱা কিছুমান গ্ৰুপ আছে। আৰু সেই গ্ৰুপটো কেতিয়া হ'ল, সেই গ্ৰুপবিলাকত প্ৰথম আছাম নেট, ছাৰে জানে হ'বলৈ আছাম নেট, সেইটো মই 2000ত যেতিয়া আমি ইঞ্জিনিয়াৰিং কলেজত পাছ কৰি, সেইখিনি সময়তে ইণ্টাৰনেটৰ সুবিধাটো অসমত আহিব ধৰিছিলে। আৰু মই 100 টকা দি পেলাই যোৰহাটৰ গড়আলিত 100 টকা দি ইমেইল ID খুলিছিলোঁ। আৰু সেইটো আচলতে পইচাটো এনেই এক্সট্ৰাকৈ লৈছিলে, আমি নাজানো প্ৰথমতে নেটৰ চাৰ্জটো ল'ব লাগে, ইমেইল একাউণ্ট খোলাৰ কাৰণে 100 টকা এক্সট্ৰাকৈ লৈছিলে। তেতিয়া সেইটোতে কোনোবাই আমাক এড কৰি দিলে, মোক যুগল কলিতা দাহঁতে মানে এটা গ্ৰুপ খুলিছিলে, অল অভাৰ ৱৰ্ল্ডত থকা অসমীয়া মানুহৰ নেটৱৰ্ক। যেতিয়া মই যে কৈছোঁ লগৰ ল'ৰা ছোৱালী বেলেগ আছে, তেতিয়া বহুতে মোক ফোন কৰে, আমেৰিকা থকা কোনোবাই যে অসমত তোৰ কলেজতে চাকৰি এটা দিয়ে, ইয়াত থাকি পেলাই আমনি লাগিছে। এতিয়া কি বাহিৰলৈ দেখিবৰ কাৰণে পাহাৰটো ভুৱনি লাগে না, দূৰৰ পৰা পাহাৰটো একদম সেউজীয়া শুৱনি, কিন্তু ওচৰলৈ যোৱা যায় যে কিমান খলাবমা আছে। তেওঁলোকে কি কৰে, ৰাতিপুৱা 5টা বজাত ওলাই যায়, হয়তো ধেমাজিৰ পৰা গৈ পেলাই গুৱাহাটীত চাকৰিটো কৰে, হয়তো ঘণ্টাত 400 কিলোমিটাৰ বেগত ছুপাৰফাষ্ট বুলেট ট্ৰেইন হয়তো যায়, হয়তো আহি পেলাই ৰাতি 10টা বজাত সোমাইহি। বেলেগক পৰিয়ালৰ মানুহে কয় আমেৰিকাত আছে, লণ্ডনত আছে, যিখিনিয়ে কৰি আছে সেইখিনিহে জানে কেনেকৈ চাকৰিটো কৰি আছে বা কিমানত। আমি দেখিবলৈ ভাল বাহিৰৰ মানুহখিনিৰ কাৰণে যে আমেৰিকাত আছে, লণ্ডনত আছে, কিন্তু তেওঁলোকে কিন্তু যিমান পাৰে বহুত আছে এনেকুৱা যে আহিবৰ কাৰণে চেষ্টা। মই এইটোৱে ক'ব বিচাৰিছোঁ, মই যাব নালাগে বুলি কোৱা নাই, মই এইটো ক'ব বিচাৰিছোঁ যে অকল যে বাহিৰতে যাব লাগিব এনেকুৱা কথা নহয়। আমি নিজৰ পৰিৱেশটো, নিজৰ ছিষ্টেমটো আমি নিজে উলিয়াই ল'ব লাগিব, নিজৰ সুবিধা মতে, নিজে ভাল পোৱা মতে। যে মই সেই মানুহজন যে উত্তৰ দিলোঁ যে হয়, মই বাহিৰত গ'লে মানে মই বহুত টকা পাম, কিন্তু মই মেণ্টেল ছেটিছফেকশ্যন নাপাম, বা অকল মই বাকচৰ ভিতৰত সোমাই থাকিম,
ৰাতিপুৱা যাম চাই গৈছে ফ্লেট সংস্কৃতি হ'ব ধৰিছে ইয়াতে ধৰা কম আছে বাহিৰতো চব ফ্লেটেই গতিকে ৰুমৰ